আৰু আচলতে সৰু মাইনা ইমান দিন মাইনু গ'লে স্পেচিয়েল গোটেই দিনটো নিজৰ কামৰ মাজত থাকিলোঁ মানে নিজৰ ডিউটি চৰকাৰী ডিউটি শেষ কৰি ঘৰ পাইছিলোঁহে সৰু মাইনা আছে নহয় মোৰ লগত জানে আৰু তাইৰ লগত এতিয়া এয়া ৰাতি আহিছোঁ বজাৰলৈ কাপোৰখিনি চাই থকা দেখি আপোনালোকেতো অনুমান কৰিব পাৰিছে তাইক এটা একদম মানে ডিজাইন কৰি কুৰ্তি চিলাই দিব লাগে ডিমাণ্ড গতিকে যেতিয়া টাইম পাওঁ তেতিয়াই চিলাম বুলি তাইৰ টাইম থাকোঁতে তাইক বজাৰলৈ লৈ আহিলোঁ লৈ আহি মেলি কাপোৰখিনি কিনিছোঁ কেনেকুৱা লাগিছে সেয়া কমেণ্ট কৰি নজনাকৈ নাথাকিব আজি আকৌ দেওবাৰ গতিকে দেওবাৰৰ এয়া ৰাতিপুৱাৰ আৰম্ভণি গা চা ধুই মেলি ওলাইছোঁ মহাভৈৰৱ বজাৰলৈকে বজাৰত মাছ আৰু মাংস বিশেষকৈ বহুত ধুনীয়া পায় গতিকে মাছ অকণমান ল'লোঁ লগতে লৈছোঁ ঢেকীয়া আৰু ঔটেঙা খুব বেছি ভাল পাওঁ ঔটেঙা সেইকাৰণে ঔটেঙা লৈ লৈছোঁ আৰু এয়া ব্ৰাহ্মী আগ এনেকৈ থুলমূলকৈ অলপ কিবা কিবি বজাৰ কৰিলোঁ বহুত বেছি বজাৰ কৰা নাই কাৰণ আলু পিঁয়াজ এইবিলাক মই যোৱাকালি আহোঁতে লৈয়ে আহিছোঁ গতিকে এইখিনি ল'লোঁ লৈ মেলি বজাৰটো ইমানতে শেষ কৰিছোঁ মানে ৰাতিপুৱাৰ ভাগত আৰু এইদৰে আমি দুয়োজনী মানে সৰু মাইনা আৰু মই ঘূৰি আহিলোঁ এই দুইখিনি বস্তু আছিলে শনিবাৰৰ সন্ধিয়া আৰু দেওবাৰৰ ৰাতিপুৱা বজাৰ চজাৰ কৰি ঘূৰি আহি এতিয়া খানা লাইকেইটা গম পাইছে নেকি টেঙামৰা বুলি কয় টেঙামৰা আৰু লগত এইয়া চাওক মাছ ফ্ৰাই কৰি আছোঁ আৰু মনে ভাল পায় সেইকাৰণে এয়া সৰু মাছ আনি তাইৰ কাৰণে ফ্ৰাই কৰি থৈছোঁ আৰু আজি খানা খুব ধুনীয়াকৈ বনি আছে স্পেচিয়েল কিবা কিবি আৰু এটা বিশেষ বস্তু আনিছোঁ দেখুৱাইছিলোঁ তেতিয়া ব্ৰাহ্মী আগ ইয়াৰে আধাখিনি ৰোৱা যাব অলপ অলপ ইমান ধুনীয়া শিপা আছে ৰুলে ধুনীয়াকৈ হ'ব গতিকে ব্ৰাহ্মী শাকখিনি আধা খোৱা হ'ব আৰু আধা ৰোৱা হ'ব যদিও ঔটেঙা আৰু মাছ বনাম বুলি ঔটেঙা লৈ আহিছিলোঁ কিন্তু টেঙামৰাখিনি মই যিহেতু যোৱাকালি আনি থ'লোঁ পিছলৈ থ'লে ভাল নালাগিব সেইকাৰণে ডাঙৰ মাছ টেঙামৰাৰ লগত বনালে আৰু ভাল লাগিব বুলি বনাইছোঁ আৰু সৰু মাছখিনিয়ে দেখুৱাইছিলোঁ যে এইখিনি খুব ধুনীয়াকৈ এটা এটা হোৱাকৈ ফ্ৰাই কৰি থৈছোঁ মনে বহুত বেছি ভাল পায় আজি বেলেগ একো প্ৰগ্ৰেম ৰখা নাই দিনতে কিবা কিবি বহুত কাম কৰি আছোঁ এটা ফ্ৰক চিলালোঁ এদিনা যে মই ভিডিঅ' দিছিলোঁ তেনেকুৱাকৈ চিলালোঁ ইয়াতে খালি ফিটা চিটা দি দিছোঁ এনেকৈ ফিটা দি দিছোঁ একেবাৰে চিম্পুল ফ্ৰক কেনেকুৱা লাগিছে সেয়া কমেণ্ট কৰি জনাব নতুনকৈ আৰু এটা ডিজাইন কৰি সৰু মাইনাৰ কাৰণে কুৰ্তি এটা বনাম বুলিও কাপোৰ অলপমান আনিছোঁ সেইখিনিও কৰিবলৈ আছেই গতিকে আজি ইমানখিনি সম্ভৱ নহ'ব আৰু এইখিনি কৰি মেলি এতিয়া অলপমান ৰেডি হৈ লওঁ হেৰিত যাবলৈ অলপ ওলাই যাম মানে মনক লৈ যিহেতু দেওবাৰ তাইকো অলপ টাইম দিব লাগে তাই অলপমান শুলে আৰু এতিয়া সন্ধিয়া সময়ত তাইক এক পাক উলিয়াই দিওঁ কাৰণ আজি মই তাইক পাৰ্কত লৈ যাম বুলি ভাবিছিলোঁ কিন্তু কি হয় আলহীও অহা কথা আছে সন্ধিয়া গতিকে পাৰ্কত গ'লে টাইমটো গুচি যাব বিভিন্ন কাম আছে কৰিবলগীয়া তথাপিও তাইক মই এটা ৱৰ্ড দি থৈছোঁ কাৰণে এক পাক টাউনতে এনেকৈ ঘূৰাই লৈ আহোঁ যাওঁ ক'ত কি দেখুৱাব পাৰোঁ চাওঁচোন তাৰপিছত দেখা যাওক আচলতে নভবাকৈয়ে যদিও পাৰ্কখনলৈকে মানে কল পাৰ্কত যাম বুলি ভাবিছিলোঁ তেজপুৰত মানে কল পাৰ্কৰ অপজিট ছাইডতে এখন মানে একদম অ'পেন পাৰ্ক বনাইছে ইমান ধুনীয়া আৰু আমি আহিছোঁ সন্ধিয়া মানে দেখিছে ন গোটেই লাইট আৰু আহিছিলোঁ বজাৰ কৰিবলৈ বুলি মনক কৈছোঁ মনক অলপ উলিয়াই লৈ আহি আৰু মনে কেৱল আহে চাওক তাই একে ইয়াতে খেলিব ৰখি আছে ভাইটিটোৱে খেলিব তাইও খেলিব আৰু গতিকে ইহঁত দুয়োটা বাপেক জীয়েক ইয়াতে থাকক মই আপোনালোকক অলপমান মানে পৰিৱেশটো দেখুৱাই দিছোঁ চাব দেই ইমান বেছি ধুনীয়া লাগিছে সন্ধিয়া আৰু এইটো চাওক কিমান বেছি ভাল লাগিছে খেলা তাতে থাকাচোন আমাৰ চাওঁ চিধা হোৱা আমাৰ একদম নভবাকৈয়ে ইমান বেছি এটা ধুনীয়া পৰিৱেশ তাতে ঘৰত আলহীও আহিব গতিকে তেওঁলোকৰ লগত টাইমটো দিব লাগিব চাওক কিমান বেছি ভাল লাগিছে একদিনো অহা নাই দেই আমি এখন যেতিয়াৰ পৰা অ'পেনিং কৰিছিলে আজিলৈকে একদিনো অহা নাই একদম অ'পেন ইমান বেছি ভাল লাগিছে নহয় বহুত ধুনীয়া সঁচাকৈ ধুনীয়া আৰু একদম গৰমৰ ভাৱেই নাই খুব ধুনীয়া ঠাণ্ডা বাবা
দিয়া দিয়া উলমি দিয়া বা कुछ बना रही हो দেওবাৰৰ শেষৰটো পৰ্ব কৈছিলোঁ তাতে আলহী আহিব একে বহুত আলহী আহিছে আৰু আলহী অহাৰ কাৰণে আৰু আচলতে সৰু মাইনা ইমান দিন मायने को लिए स्पेशल মই পিঠা বনোৱা নাছিলোঁ এয়া বৰ পিঠা বনাইছোঁ আৰু দেওবাৰৰ আজিৰ এই সন্ধিয়াটো ইমান বেছি ধুনীয়াকৈ চলি আছে বহুত আলহী আহিছে খবৰ কৰিবৰ কাৰণে গতিকে তেওঁলোকক চাহ তাহ দিয়াত মই ব্যস্ত হৈ আছোঁ আৰু আলহীক একে বহুত জোৰ কৰি ৰাতি ভাত খোৱালৈকে ৰাখিলোঁ কিন্তু কি ক'ব এওঁলোকে প্ৰথমতে নাখায় চব বস্তু মই দুবাৰ বনাবলগীয়া হ'ল আৰু ভাত খাবলগীয়া হৈছে কাৰ কাৰণে আমাৰ মানুহৰ কাৰণে হয়নে নহয় মানুহ মাক দেউতাকে ভাত নাখায় ছোৱালীজনীয়ে আকৌ মোৰ হাতেৰে ভাত খাইহে যায় মানে এইফালে আহা এইফালে এয়া হৈছে আমাৰ মনৰ বেষ্ট ফ্ৰেণ্ড হয়নে নহয় হয় জানো তোমালোকে ইজনীয়ে সিজনীতো কমপ্লেইনেই কৰি থাকা আৰু এটা কথা ইহঁতৰ যে প্ৰথম ইউনিট টেষ্টৰ ৰিজাল্ট হৈছে খুব ধুনীয়া হৈছে যে দুইজনীৰে পঢ়াচোন ইয়াতে পঢ়া আৰু তাই এতিয়া বিশেষ এটা কথা মানে মোক দেখি তাইও মানে খুব ভ্লগ বনাবলৈ মন যায় হয়নে নহয় কোৱাচোন তুমি একবাৰ আৰম্ভ কৰা ভিডিঅ' দি কৰা হাই গাইজ আজি মই ভিডিঅ' কৰি আছোঁ মই সদায় ভিডিঅ' কোৱা মই আজি ফুৰিবলৈ আহিছোঁ ফ্ৰেণ্ডৰ ঘৰত এতিয়া মই আণ্টিৰ লগত ভিডিঅ' কৰি আছোঁ তুমি ভাল পোৱা নেকি ভিডিঅ' কৰি তাই বোলে ঘৰত মাকৰ মোবাইলটো লৈ পূৰা ভিডিঅ' কৰি থাকে ন মা কোৱাচোন তুমি কেনেকৈ ভিডিঅ' কৰা কোৱাচোন একবাৰ মই ফটো টিপি পেলাই ভিডিঅ' কৰিব পাৰোঁ ফটো টিপি বোলে আৰু কথা কি কোৱা হেল্ল' গাইজ ধুনীয়া আৰু ইয়াতে খুব ফূৰ্তি কৰি আছে আৰু দিনটো এনেকৈ খুব ধুনীয়াকৈ পাৰ হৈ গৈ আছে আৰু ভিডিঅ'টি ইমান বেছি দীঘলীয়া নকৰোঁ কাৰণ মই ভাত বনাওঁতে কিবা হৈ গৈছোঁ পিঠা বনালোঁ তাৰপিছত ভাত আকৌ দুবাৰ বনাবলগীয়া হ'ল গতিকে ভাত চাত হৈ গ'ল এতিয়া মনতক মই ভাত খুৱাওঁ আৰু ঘৰত যেতিয়া কেইটামান বস্তু যোগাৰ হয় মায়ে থাকিব নোৱাৰে গতিকে আছে ন এয়া পৰিবহণ বিভাগ গতিকে বাবাক পঠিয়াই দিছে ডিম কোমোৰা পাণ লগতে ঘৰত কোমোৰা জালি এটা হৈছিলে সেয়া মায়ে দি পঠিয়াইছে আৰু কেইটামান বস্তু আৰু গতিকে গোটেইখিনি দি মেলি আমাৰ পৰিবহণ বিভাগক পঠিয়াই দিছে গতিকে আজি খুব ধুনীয়া পৰিৱেশ আমাৰ ইমানখিনি মানুহ আছে দেখিছে আৰু যদি নাচাওঁ বহুত দিন দেখা নাই আমাৰ ভিডিঅ' আমিনো কি দিম আৰু নমস্কাৰকে দিছোঁ আৰু আপোনালোকে দেখি থাকে আৰু আমাক বহুত বেছি ছাপোৰ্ট কৰি দিয়ে মোক আহি কৈছে কেমেৰাটো বেয়া হৈছে নতুন এটা মোবাইল লোৱা বোলে আইফোন এটা ল'ব লাগে ন তাই আপোনালোকে কওকচোন আৰু এনেকুৱা ককায়েক থাকিলে কেতিয়াবা গিফ্টটো দিব লাগে চাকৰি কৰে গিফ্ট আইফোন গতিকে দিন ভাল কৰিলে নিশ্চয় গিফ্টটো পাম ল'ব পাৰিম হয়নে নাই গতিকে আপোনালোকে চাই থাকিব মইনাহঁতে বহুত বেছি গণ্ডগোল কৰি আছে কাৰণে বেকগ্ৰাউণ্ডত চাউণ্ডবিলাক বহুত বেছি বেয়া আৰু এনেকুৱা আলহী আহিলে মোৰ বহুত বেছি মানে প্ৰব্লেম নহয় কিয় জানেনে ডাইৰেক্ট আহি কিটচেনত সোমাই যায় বনাই থকা নাই খাইহে আছে চব কোৱা দৰ্শকসকলক কিবা আৰু নতুন কাপোৰ এটা কিনিলে দেখুৱাবলৈ হাবলে ক'ব লাগিব কালি নতুনকৈ কুৰ্তিটো কিনি আনিছিলে আৰু আজি আহিছে কি ক'ব আৰু উপায়টো নাই সেইটোৱে আৰু ফ্ৰেণ্ডৰ লগত এইবিলাক চলি থাকে খুব বেছি ভাল লাগে এনেকৈ দিনবিলাক গৈ থাকিলে আৰু বাৰে প্ৰতিটো ভিডিঅ'তে কওঁ আমাৰ ভাল লগাবিলাক আমি কেমেৰাৰ জৰিয়তে ভিডিঅ'ত ৰাখি থ'বলৈ চেষ্টা কৰোঁ গতিকে তেনেকৈ গৈ আছোঁ আমিও কম দিনতে এওঁলোকৰ ঘৰত যাম ভাবি আছোঁ
গতিকে সেই শিৱসাগৰ। একদম শিৱসাগৰ যাম আৰু বিভিন্ন বিভিন্ন প্ৰগ্ৰেম আছে বিভিন্ন মানুহে মাতি আছে মই যাব পৰা নাছো এওঁলোকেহে বৰ্তমান কিবা কিবি অলপ বেছিকে খাইতো সেইকাৰণে গতিকে এতিয়া আমি মইনাহঁতক ভাত খুৱাওঁ আমি দুয়োজনীয়ে আৰু তেনেকৈ আমি আমাৰ সময়খিনিৰ লগতে আজি খুব ধুনীয়া এটা দেওবাৰ পাৰ কৰিলোঁ বেকগ্ৰাউণ্ডত আপোনালোকে শব্দ শুনি জানিছে কেনেকুৱা উৎপাত হৈ আছে ঘৰত এওঁলোক যিহেতু ঘৰলৈ যাব লাগিব ফটাফট ভাত দি মেলি মই আজৰি হওঁ আৰু আজিৰ এই ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ কম সময়তে কম দিনতে লগ পাম তেতিয়ালৈকে আমাৰ চেনেলটিৰ লগত আপোনালোকে অনুগ্ৰহ কৰি কানেক্ট হৈ থাকিব বাই বাই